नमस्कार बंधुসকল आज बहुत दिনৰ মূৰত মই আকৌ আহিছো আপোনালোকৰ সন্মুখত হামিদ টেকনলজি বন্ধুসকল আজি আপোনালোকক দেখাম আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো কেনেকৈ লিংক কৰিব বন্ধুসকল এটা সিম্পল এটা কথা তাৰ কাৰণে বন্ধুসকল আপোনালোকে কি কৰিব লাগিব বন্ধুসকল সিম্পলি আপোনালোকৰ মোবাইল নেটৱৰ্কটো অন কৰি ল'ব আৰু আপোনালোকৰ মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত এটা লিংক দি দিছো আপুনি সিম্পলি এই লিংকটো ক্লিক কৰিব আৰু লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব বন্ধুসকল আপোনালোকে কি কৰিব সিম্পলি এটো তলপ স্ক্ৰল ডাউন কৰিব আৰু বন্ধুসকল ইয়াত চাওক লিংক আধাৰ লিখা হৈ আছে আৰু এই পিনে ইয়াতো আছে বন্ধুসকল আমি যি কোনো এটা আপোনালোকে ক্লিক কৰক লিংক আধাৰ লিখা হৈ আছে আপোনালোকে ক্লিক কৰক ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব বন্ধুসকল মোৰ নেটৱৰ্ক প্ৰবলেমৰ কাৰণে অলপ স্লো হৈ আছে ওয়েট কৰক বন্ধুসকল লোডিং হৈ পেলাই এটা নতুন ইন্টাৰফেস হৈছে বন্ধুসকল এনেকুৱা এটা ইন্টাৰফেস আহাৰ পিছত আপোনালোকে কি কৰিব আৰু অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আহাৰ পিছত চাওক বন্ধুসকল ইয়াত লিংক আধাৰ বুলি লিখা হৈ আছে ইয়াত সিম্পলি আপোনাৰ লিখা হৈ আছে পেন আপোনালোকে ইয়াত আপোনাৰ পেন কাৰ্ডৰ নম্বৰটো লিখিব আৰু ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব লিখাৰ পিছত তলত বন্ধুসকল ইয়াত নেম এজ পাৰ আধাৰ মিন্স আপোনালোকৰ আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনেকৈ আছে সেম টু সেম এনেকৈ ইয়াত নামটো লিখক আৰু ইয়াৰ তলত আপোনাৰ যি মোবাইল নাম্বাৰটো আছে সেই মোবাইল নাম্বাৰটো লিখক বন্ধুসকল লিখাৰ পিছত আপোনালোকে কি কৰিব আই হেভ অনলি দুটা বক্স আছে ইয়াত চাওক ইয়াত লিখা আছে আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড আৰু এতিয়া তলতো আছে আই এগ্ৰি টু ভ্যালিডেট মাই আধাৰ ডিটেইলছ আপোনালোকে সিম্পলি কি কৰিব তলতো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত লিংক আধাৰ ইয়াত এটা অপচন আছে বন্ধুসকল সিম্পলি আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু অটোমেটিক্যালি আপোনালোকৰ যদি পান কাৰ্ড আধাৰ কাৰ্ডটো সেম লিখা হৈ আছে সেম ডেট অফ বাৰ্থ হৈ আছে তেতিয়াহলে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক হৈ যাব বন্ধুসকল ইয়াৰ পিছত বন্ধুসকল আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ যি ষ্টেটাস আছে বন্ধুসকল এই ষ্টেটাসটো চাবলৈ যদি আপোনালোকে নোৱাৰে যে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে লিংক কৰিব লাগিব বন্ধুসকল হেতু যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে আপোনালোকে কি কৰিব মোৰ এইটো ভিডিওতে এটা কমেন্ট বক্সত আপোনালোকে লিখি দিয়ক আৰু আপোনাৰ কমেন্টতে মই আপোনাৰ মোৰ ভিডিওটো লিংক দি দিম বন্ধুসকল তাৰ কাৰণে আপোনালোকে অলপ হেৰি হইলক আপোনালোকে মোৰ ভিডিওটো চাওক আৰু যদি ভাল লাগে তেতিয়াহলে মোৰ ভিডিওটো লাইক কমেন্ট শেয়াৰ লগতে মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল বটনটো দবাই দিব বন্ধুসকল ধন্যবাদ